জেললৈ গ'ল সলমান খান 20 বছৰৰ পুৰণি কৃষ্ণসাৰ মৃগ হত্যা গোচৰত দুখে সাব্যস্ত বলিউডৰ ভাইজান 5 বছৰৰ কাৰাদণ্ডৰ লগতে 10,000 টকাৰ জৰিমনা इश्क से आगे कुछ नहीं इश्क से बेहतर कुछ नहीं इश्क से ऊपर कुछ नहीं इश्क बिना कुछ नहीं বৃহস্পতিবাৰে ৰাজস্থানৰ যোধপুৰৰ আদালতে দিলে এই গুৰুত্বপূৰ্ণ ৰায় আন 4জন অভিযুক্ত ক্ৰমে অভিনেতা সৈফ আলী খান অভিনেত্ৰী তাবু নীলম আৰু সোনালী বেন্দ্ৰেক দুখমুক্ত ঘোষণা কৰে আদালতে कहानी है मुश्किल दो लफ्जों में ये बयां ना हो पाए एक लड़का एक लड़की की ये कहानी है नहीं दो लफ्जों में ये बयां ना हो पाए तेरी मेरी मेरी तेरी प्रेम कहानी है मुश्किल दो लफ्जों में ये बयां ना हो पाए एक दूजे से हुए जुदा जब एक दूजे के लिए बने तेरी मेरी मेरी तेरी प्रेम कहानी है मुश्किल दो लफ्जों में ये बयां ना हो पाए আদালতৰ ৰায়ৰ পিছতেই অভিনেতাজনৰ চকুৰে বাগৰি আহে লুটক আদালত কক্ষতেই কান্দোনত ভাগি পৰে দুই ভগ্নী আলভিৰা আৰু অৰ্পিতা ৰায়ৰ বিৰুদ্ধে সলমানৰ অধিবক্তাই ইতিমধ্যে জামিন আবেদন দাখিল কৰিছে কিন্তু শুকুৰবাৰে আগবেলাহে হ'ব এই জামিনৰ শুনানি স্বাস্থ্য পৰীক্ষাৰ পিছত কটকটীয়া নিৰাপত্তাৰ মাজেৰে তেওঁক লৈ যোৱা হয় যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ তাতে নিশাটো কটাব লাগিব বলিউডৰ সুপাৰষ্টাৰজনে অৱশ্যে সলমানৰ সমৰ্থকসকলৰ আশা পুনৰ উভতি আহিব তেওঁলোকৰ প্ৰিয় নায়কজন बहुत बुरा लग रहा है सर बहुत बुरा लग रहा है सर को कुछ नहीं होगा टाइगर सलमान बाहर आएगा वापस आएगा আদালতৰ ৰায়ক লৈ পুৱাৰে পৰা চহৰখনত বিৰাজ কৰিছিল তীব্ৰ উৎকণ্ঠাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল আদালত চৌহদত আগদিনাই চহৰখনত উপস্থিত হৈছিল আটাইকেইজন অভিযুক্ত পুৱা এজনকৈ উপস্থিত হৈছিল আদালতত সলমানৰ লগত গৈছিল তেওঁৰ দুই ভগ্নীও উপস্থিত আছিল বহু সমৰ্থকো কিন্তু দিনটোৰ শেষত সকলো অহাবাতে উভতি গ'ল ব্যতিক্ৰম কেৱল বলিউডৰ সুলতান সলমান খান অন্ততঃ বৃহস্পতিবাৰে নিশাটো হ'লেও কাৰাগাৰৰ অন্ধকুঠৰিত কটাব লাগিব বলিউডৰ ভাইজানে নিউজ ডেস্ক प्रतिदिन टाइम जैसा हुस्न जो पाया हर अदा में नूर है आया साथ मरे